শ্ৰী শ্ৰী বিশ্বকৰ্মা পূজা উপলক্ষে আমি বৰপথাৰ আঞ্চলিক নিৰ্মাণ শ্ৰমিক সন্থা আৰু নৱগঠিত গোলাঘাট জিলা কাৰিকৰী সন্থাই যুটীয়াভাৱে আমি বিশ্বকৰ্মা পূজা আয়োজন কৰাৰ লগতে আমি বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ আৰু ইতিমধ্যে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকল তেখেতসকলৰ নিজৰ নিজৰ সমাজৰ কালচাৰ দেখুৱাবলৈ কাৰণে ইয়াত আহি উপস্থিত হৈছেহি। স্থানীয় আমাৰ কৰ্দৈগুৰিৰ দিহানাম, নেগাৰা নাম, আমাৰ মণ্ডল তিনিআলিৰ এটা দল দিহানাম, চাংঘাটিৰ পৰা আহিছে আমাৰ বড়ো কছাৰী, তেওঁলোকৰ নিজৰ কালচাৰ প্ৰদৰ্শন কৰিব। আমাৰ বৰপথাৰ শিঙিমাৰী গাঁৱৰ মণিপুৰী সমাজৰ কালচাৰ দেখুৱাবৰ কাৰণে তেওঁলোকো আহি উপস্থিত হৈছেহি আৰু আমাৰ বেংগলী সম্প্ৰদায়ৰ ধামাইল গ্ৰুপ এটা জুনিয়ৰ এটা ছিনিয়ৰ গ্ৰুপৰ দুটা দল আৰু ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব।